যে কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। আমিতো শুনিছোঁ মানুহৰ মাজৰ পৰা যে 6টা দলৰ মাজত 26খন আসন, এইটোতো একেবাৰে সন্তুলিত হিচাপ নহয়। বৰং আমি সকলোৱে জানো যে অসমৰ ৰাইজে কৈ আছে যে কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। 2016ত 122খন আসনত খেলিছিলে, নহয়নে? জিকিলে কেইখনত? 26খনত। আৰু 2021ত 95খন আসন ল'লে, জিকিলে মাত্ৰ 29খন। গতিকে নিৰ্বাচনত যদি জিকিবলৈ কয় তেতিয়াহ'লে মিনিমাম 60%ৰ ওপৰত পাবই লাগিব চৰকাৰ গঠন কৰিবলৈ। মানে 50+ যাব লাগিব, 60%, তেতিয়াহে চৰকাৰ এখন হ'ব। গতিকে কংগ্ৰেছ দলে এসোপা চিট লৈ যদি কেনেবাকৈ আগৰ নিচিনা ৰিজাল্ট কৰে তেতিয়াহ'লে নিশ্চয় চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। সেইকাৰণে আজি দলে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আৰু আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিবলৈ আমাৰ দলৰ কোনো অসুবিধা নাই। বৰং আমাৰ দলে সেই ক্ষেত্ৰত সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি যাব। কিন্তু একেটা সময়তে কংগ্ৰেছ দলে আমাৰ সন্মানৰ প্ৰতি, আমাৰ দলৰ স্বাৰ্থৰ প্ৰতি, আমাৰ দলৰ যিটো আমাৰ দলৰ ভিতৰৰ সা সুবিধাবিলাকৰ প্ৰতি, মানে আমাৰ কোনজনক আমি একমোডেট কৰিব লাগে, কোন জাতিৰ মানুহক একমোডেট কৰিব লাগে, এইটো যিটো আমাৰ চিন্তা, সেই চিন্তাৰ প্ৰতি তেওঁলোকে সন্মান জনাব লাগে বুলি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে।